বহুতে অসমীয়া আৰু হিন্দীতে কাউণ্টিং নাজানিব পাৰা, কিন্তু এটা কথা মনত ৰাখিবা, অসমীয়া আখৰে মোবাইলত লিখিবলৈ হ'লে কাউণ্টিংটো 1 2 3 এইবোৰ অলপ অসুবিধা হয়। সেই কথা তোমালোকে নিশ্চয় জানা। অসমীয়া আখৰে টাইপিং কৰোঁতে অলপ যদি মিষ্টেক হয় তেন্তে তোমালোকে বেয়া নাপাবা। এতিয়া আজিৰ কাউণ্টিং ভিডিঅ' এটা বনাইছোঁ, সকলোৱে চাই ল'বা, চোৱা। অসমীয়াতে কোৱা হয় 1, হিন্দীতে কোৱা হয় 1, ইংলিছত কোৱা হয় ইয়াক 1। একৰ পৰা আৰম্ভ কৰিছোঁ দেই। অসমীয়াত কোৱা হয় 2, হিন্দীতে কোৱা হয় 2, ইংলিছত 2, অসমীয়াত 3, হিন্দীতে 3, ইংলিছত 3, অসমীয়াত 4, হিন্দীতে কোৱা হয় 4, ইংলিছত 4, অসমীয়াত 5, 5ৰ হিন্দী 5, 5, ইংৰাজীত 5, অসমীয়াত 6, 6, 6ৰ হিন্দী 6, 6, ইংৰাজীত 6, অসমীয়াত 7, 7, 7ৰ হিন্দী 7, 7, ইংৰাজীত 7 কোৱা হয় 7, অসমীয়াত 8, 8ৰ হিন্দী 8, 8 বুলিয়ে কোৱা হয় দেই, ইংৰাজীত 8, অসমীয়াত 9, 9, হিন্দীতে 9, 9, ইংৰাজীত 9, অসমীয়াত 10, 10, 10ৰ হিন্দী 10, 10, ইংৰাজীত 10, অসমীয়াত 11, 11, 11ৰ হিন্দী 11, 11, ইংৰাজীত 11 বুলি কয় দেই, অসমীয়াত 12, 12, হিন্দীতেও কোৱা হয় 12, 12, ইংৰাজীত 12, অসমীয়াত 13, 13, হিন্দীত কোৱা হয় 13, 13, ইংৰাজীত 13, 13, অসমীয়াত 14, 14, হিন্দীতে কোৱা হয় 14, 14, ইংৰাজীত 14, 14, অসমীয়াত 15, 15, হিন্দীতে 15, 15, ইংৰাজীত 15, 15, 16, 16, 16ৰ হিন্দী 16, 16, ইংৰাজীত 16, 16, অসমীয়াত 17, 17, 17ৰ হিন্দী 17, 17, ইংৰাজীত 17, অসমীয়াত 17, 17 দুবাৰ হৈ গ'ল দেই, বেয়া নাপাবা, ইংৰাজীত 17, 17 দুবাৰ হৈ গ'ল দেই, বেয়া নাপাবা, আকৌ দিছোঁ 18ৰ পৰা দেই, চোৱা। 18, অসমীয়াত 18, 18, হিন্দীতে 18, 18, ইংৰাজীত 18, 18, অসমীয়াত 19, 19, হিন্দীতে 19, 19 বুলি কয়, ইংৰাজীত 19, 19, অসমীয়াত 20, 20, 20ৰ হিন্দী 20, 20, ইংৰাজীত 20, 20, অসমীয়াত 21, 21, হিন্দীতে কোৱা হয় 21, 21, ইংৰাজীত 21, 21, অসমীয়াত 22, 22, 22ৰ হিন্দী 22, 22, ইংৰাজীত 22, 22, তাৰপিছত আকৌ 23, 23, 23ৰ হিন্দী 23 কোৱা হয় দেই, 23, ইংৰাজীত 23, 23, অসমীয়াত 24, 24, 24ৰ হিন্দী 24, 24, ইংৰাজীত 24, 24, অসমীয়াত 25, 25ৰ হিন্দী 25, 25 বুলি কোৱা হয়, ইংৰাজীত 25,
25 অসমীয়াত 26 26ৰ হিন্দী 24 24 বুলি কোৱা হয় হিন্দীত দেই ইংৰাজীত কোৱা হয় 26 26 অসমীয়াত 27 27 27ৰ হিন্দী 27 27 ইংৰাজীত 27 27 অসমীয়াত 28 28 28ৰ হিন্দী 28 28 ইংৰাজীত 28 28 অসমীয়াত 29 29 বা 29 দেই একে হিন্দীত 29 29 ইংৰাজীত 29 অসমীয়াত 30 30ৰ হিন্দীত 30 30 বুলি কোৱা হয় দেই ইংৰাজীত 30 30 অসমীয়াত 31 31ৰ হিন্দী 31 31 ইংৰাজীত 31 31 অসমীয়াত 32 32ৰ হিন্দী 32 32 ইংৰাজীত 32 32 অসমীয়াত 33 33ৰ হিন্দী 33 33 ইংৰাজীত 33 33 অসমীয়াত 34 34ৰ হিন্দী 34 34 ইংৰাজীত 34 34 অসমীয়াত 35 35 হিন্দীতে 35 35 ইংৰাজীত 35 35 অসমীয়াত 36 36 36ৰ হিন্দী 36 36 ইংৰাজীত 36 অসমীয়াত 37 37 হিন্দীতে কোৱা হ'ব 37 37 ইংৰাজীত 37 37 অসমীয়াত 38 38ৰ হিন্দী 38 38 ইংৰাজীত 38 অসমীয়াত 39 39ৰ হিন্দী 39 39 ইংৰাজীতে কোৱা হ'ব 39 39 অসমীয়াত 40 40 40ৰ হিন্দী 40 40 ইংৰাজীত 40 40 অসমীয়াত 41 41ৰ হিন্দী 41 41 ইংৰাজীত 41 অসমীয়াত 42 42 42ৰ হিন্দী 42 অলপ বেলেগ দেই অসমীয়াৰ পৰা 42 ইংৰাজীত 42 অসমীয়াত 43 43ৰ হিন্দী 43 43 ইংৰাজীত 43 অসমীয়াত 44 44 44ৰ হিন্দী 44 44 অলপ বেলেগ হয় দেই ইংৰাজীত 44 44 সৰি সকলোকে বেয়া নাপাবা এটা ভিডিঅ'ত 100 লৈকে দিব নোৱাৰিলেও গতিকে তোমালোকে বেয়া নাপাবা আগৰ বাকিখিনি থকাখিনি 100 লৈকে যদি শিকিব বিচাৰা তেন্তে তোমালোকে সকলোৱে কমেন্ট কৰি জনাবা যদি বিচাৰা সকলোখিনি শিকিবলৈ 100 লৈকে দেই আজি বেছি দেৰি হৈ যাব যেন এটা ভিডিঅ'ত বেছি দীঘল বনাব নোৱাৰি হেবে বেয়া নাপাবা যদি তোমালোকে সঁচাকৈ বিচাৰা তেন্তে কমেন্ট কৰি মোক জনাবা তেতিয়া হলে মই আকৌ বাকিখিনি তোমালোকলৈ ভিডিঅ' বনাই লৈ আনিম দেই গতিকে ভিডিঅ'খিনি আজি যদি কিবা শিকিব পাৰিছে তেতিয়া হলে ভিডিঅ'টো এটা লাইক দিবা আৰু